হয়, বিশেষকৈ আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ভাৰতীয় ৰাষ্ট্ৰীয় স্বাধীনতা সেনানী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ মেজৰ দুৰ্গা মল্লৰো 81 সংখ্যক বলিদান দিৱস একেলগে আজি আমি ইয়াত মৰাণ নগৰস্থিত মৰাণ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। হয়, এক উখল মাখল পৰিৱেশৰ মাজেৰে আমি এই কাৰ্যসূচীবোৰ সুচাৰুৰূপে পৰিচালিত হৈছে। ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে। আমি নিমন্ত্ৰণ কৰি অনা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃবৃন্দসকলো ইয়াত আহি উপস্থিত হৈছে। সেই বিশেষকৈ আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ বিশেষ দুগৰাকী ব্যক্তিক আজি ইয়াত বিশেষভাৱে সম্বৰ্ধনা কৰা হৈছে। এজন হৈছে যিটো সৰ্পদৰ্শনৰ সংজ্ঞাকাৰক হিচাপে তেখেত হৈছে ডক্টৰ সুৰজিৎ গিৰি ছাৰ, আৰু লগতে আমাৰ মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ইলা বৰগোহাঁই বাইদেউকো আজি ইয়াত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছে, যিহেতু তেখেতলোকে আমাৰ সমাজ জীৱনত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে আমি এই বিশেষ সম্বৰ্ধনা আজি তেখেতলোকক সেৱা আগবঢ়াইছোঁ। আৰু লগতে আমি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যিখিনি আজি দেশ স্বাধীনতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা আজি গোৰ্খা জনগোষ্ঠীৰ পৰা তেখেতলোকে প্ৰতিনিধিত্ব কৰি যে একালৰ স্বাধীনতা সংগ্ৰামী তথা INS বুলি ইণ্ডিয়ান নেশ্যনেল আৰ্মি তেতিয়া তাৰপিছতে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত হোৱা আজাদ হিন্দ ফৌজৰ প্ৰথমজন শ্বহীদ গোৰ্খা শ্বহীদ হিচাপে পৰিচিত মেজৰ দুৰ্গা মল্লই তেখেতক আজিৰ দিনটোতে লালকিল্লাত ফাঁচি দিয়া হৈছিল ব্ৰিটিছৰ দ্বাৰা। আৰু সেই দিনৰ পৰা ক্ৰমান্বয়ে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিটো চুকে কোণে ভাৰতবৰ্ষৰ প্ৰতিটো চুকে কোণে আজি সেই দিনটোক স্বাধীনতা সংগ্ৰামী হিচাপে মেজৰ দুৰ্গা মল্লক স্মৰণ কৰি আজি আমি বলিদান দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। আচলতে এই অনুষ্ঠানৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ যে আজি দেশ স্বাধীনতাৰ ক্ষেত্ৰতে হওক বা সমাজৰ বিভিন্ন ক্ষেত্ৰতে হওক আজি এইসকল মহান মনীষীসকলে যিদৰে তেখেতলোকে নিজৰ জীৱনটো আত্মত্যাগ কৰি দেশৰ স্বাধীনতাৰ হকে যিটো প্ৰাণ আহুতি দিলে, এই প্ৰাণ আহুতি দিয়া এই কথাখিনি আমাৰ উঠি অহা প্ৰজন্মক উঠি অহা চামক যাতে আমি কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এখেতলোকৰ আদৰ্শৰ প্ৰতি আমাৰ উঠি অহা চাম কেনেদৰে আকৃষ্ট হ'ব পাৰোঁ, আৰু আমাৰ সমাজখনত কেনেকৈ সমাজ জীৱনক তেখেতলোকে কেনেদৰে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আজি আমি এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আজি 81 সংখ্যক স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ দুৰ্গা মল্লদেৱৰ আমি আজি বলিদান দিৱস মৰাণ ৰাজহুৱা ভৱনস্থলীত আমি উদযাপন কৰিছোঁ। আজিৰ দিনটোত আমি বিশেষভাৱে সম্বৰ্ধিত কৰিছোঁ আমি দুজন ব্যক্তিক, আমাৰ সৰ্পদৰ্শন চিকিৎসক সুজিত গিৰি ডাঙৰীয়াক আৰু লগতে আমাৰ ইলা বৰগোহাঁই বাইদেউক আমি সম্বোধিত কৰিলোঁ। লগতে শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আজি এই বলিদান দিৱসত আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আজি অসম তথা ভাৰতবৰ্ষক আমি জনাব বিচাৰিছোঁ যে এই শ্বহীদজনক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিহেতু তেওঁ বলিদানে ভাৰতবৰ্ষক তথা ব্ৰিটিছক ভাৰতবৰ্ষক খেদি পঠিয়াবলৈ কাৰণে তেওঁ সক্ষম হৈছিল। গতিকে তেওঁৰ শ্বহীদক আমি নমন কৰিছোঁ। অসম ভূমিত আমি যিহেতু বসবাস কৰিছোঁ, আমি সমিল মিলেৰে আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ সকলোকে আমি লগত লৈ আমি আগবাঢ়ি যাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ।